Hello friends, welcome back to my YouTube channel আৰু মই টুটুমণি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই বনাম একেবাৰে সহজ পদ্ধতিত এগ ৰোল তাৰ বাবে মই লৈছোঁ এটা বন্ধাকবি একেবাৰে মিহিকৈ কাটি আৰু দুটা গাজৰ বন্ধাকবি আৰু গাজৰখিনি মই একেবাৰে মিহিকৈ কাটি লৈছোঁ আৰু আনফালে এটা কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিছোঁ আৰু কাটি থোৱা বন্ধাকবি আৰু গাজৰখিনি এচামুচ নিমখ দি আধা কেঁচা হৈ থকালৈকে ভাজি লৈছোঁ এতিয়া ইয়াত মই ঢাকনি লগাই অলপমান সিজিবলৈ দিছোঁ এনেকৈয়ে 5 মিনিটমান সময় ভজাৰ পিছত ইয়াত মই টমেটো কেচাপ 2 চামুচ দি আকৌ ভালদৰে লৰাই দিছোঁ আপোনালোকে ইয়াত টেষ্ট অনুযায়ী যিকোনো মছলা যেনে জিৰা ধনিয়া গৰম মছলা আদি ব্যৱহাৰ কৰিব পাৰে কিন্তু মই এইবোৰ একোৱে ব্যৱহাৰ কৰা নাই কিয়নো মই আগতেই কৈছোঁ মই আপোনালোকক একেবাৰে সিম্পল মেথডতে বনাই দেখুৱাম আৰু এনেকৈ বনাই খাইনো কেনেকুৱা লাগে তাকেহে চাম আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে তাৰ পিছত ইয়াত মই দিছোঁ সয়া সস আৰু প্ৰায় 10 মিনিটমান সময়ৰ ভিতৰতে মোৰ ভাজিখিনি ৰেডি হৈ গ'ল আনফালে মই এটা পাত্ৰত 2 কাপ আটা আৰু 1 কাপ ময়দা লৈছোঁ আৰু ইয়াত 1 চামুচ নিমখ দি লৈছোঁ এতিয়া অলপমান কুহুমীয়া পানী লৈ অলপকৈ দি আটাৰ ডোটো মাৰি লৈছোঁ মাজতে 2 চামুচমান ৰিফাইন তেল দি দিছোঁ ডোটো অলপ সফট হ'ব আটা আৰু ময়দাৰ ডোটো বনি ৰেডি হৈ গ'ল এতিয়া ইয়াক মই আকৌ কিছু সময়ৰ বাবে ভালদৰে মঠি লৈছোঁ তাৰ পিছত ইয়াক মই 6টা ভাগত ভাগ কৰি লৈছোঁ আৰু আটাইকেইটাকে এনেদৰে গোল কৰি লৈছোঁ ইয়াৰ পিছত ইয়াত মই অলপমান আটা দি ৰুটি কেইখন বেলি লৈছোঁ এতিয়া মই এখন টাৱাত আটাইকেইখন ৰুটিয়ে অলপ সেকি লৈছোঁ একেবাৰে কম জুই দি লৈছোঁ মই এনেকুৱা হোৱাৰ পিছত এখন প্লেটত উলিয়াই ৰাখি থৈ দিছোঁ ৰুটি কেইখন পুৰা হোৱাৰ পিছত সেই একেখন টাৱাতে মই অলপমান তেল দিছোঁ গৰম হ'বলৈ এতিয়া ইয়াত মই এটা কণী দি দিছোঁ কণীটো যিমান পাৰি বহলাই দিছোঁ ননষ্টিক টাৱা হ'লে বেছি ভাল হয় বহলাই দিয়াৰ বাবে ইয়াৰ ওপৰত মই সেকি থোৱা ৰুটি এখন দি দিছোঁ আৰু কণীটোৰ লগত ৰুটিখন লগ হোৱাৰ বাবে ইয়াক অলপমান হেঁচি দিছোঁ আৰু 2-3 বাৰমান উল্টা পাল্টাকৈ দি ৰুটিখন আৰু কণীটো ভালদৰে সেকি লৈছোঁ এনেকৈয়ে মই আটাইকেইখন ৰুটি এখনকৈ সেকি লৈছোঁ এতিয়া মই আটাইকেইখন ৰুটিতে ষ্টাফিং কৰিম তাৰ কাৰণে মই ইয়াত এখন ৰুটি লৈছোঁ তাৰ ওপৰত মই বন্ধাকবি আৰু গাজৰৰ ভাজিখিনি দি দিছোঁ এতিয়া ইয়াত মই দিছোঁ একেবাৰে সৰু আৰু মিহিকৈ কাটি লোৱা তিয়হ আৰু লগতে দিছোঁ সৰুকৈ কাটি লোৱা পিঁয়াজ আৰু জলকীয়া আৰু তাৰ ওপৰত মই দিছোঁ জালুকৰ গুড়া আপোনালোকে যদি জালুক খাই ভাল নাপায় তেনেহ'লে এইটো সম্পূৰ্ণৰূপে স্কিপ কৰিব পাৰে আৰু তাৰ ওপৰত মই দিছোঁ টমেটো কেচাপ মই যিহেতু ঘৰৰ মানুহৰ কাৰণে আৰু ঘৰতেই বনাইছোঁ সেইকাৰণে কোনো ধৰণৰ পেকিং নাই কৰা এনেদৰে পকাই দিছোঁ আৰু এক সাইডত থৈ দিছোঁ
এনেকৈয়ে মোৰ ৰোলকেইটা বনি ৰেডি হৈ গ'ল। এতিয়া ইয়াক পৰিৱেশন কৰিব পৰা হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।